এতিয়া জাগাত লাগবো, এতিয়া শুনি দেখা যাব। এতিয়া কব হুজুৰ জনাম বুলি কৈছে নেকি? নহয়, মই জনাম নহলেও কম, হলেও কম। কাৰণ হক কথা, পিঁয়াজৰ দাম কেতিয়াবা 100 টকা হয়, পেট্ৰলৰ দাম কেতিয়াবা 120 টকা হয়। সেই জোনাবৰ 5,000 থাকিল, দাবাত খোৱাৰ পিছত 20 টকা 20 টকাই থাকিল, নিকা পৰোৱাৰ পিছত 300 টকা 300 টকাই থাকিল। নে মিছা কথা কৈছো ভাই? হ্যাঁ, দাঁত নলগাবো, ভাল হব চেষ্টা করবো। আমি আমার ভাই এই যুগত এই 200 100 500 টাকার একো নহয়। আপুনিও নিজের পরিবার চলাই, আপুনিও নিজের ফ্যামিলি চলাই, আপনি চাকরি করে 30,000 40,000 টাকা মাহে কমাই, এই 30-40,000 টাকা দি আপনার ঘরখন যদি নচলে, তই এজন জোনাবৰ এই 5,000 4,000 টাকা দি কেনেকে চলিব? জোনাবৰৰ তো ইচ্ছা আছে নিজের বিবিক লৈ অলপ ফুৰা, ইচ্ছা নাই নেকি? কওকচোন, নাই নেকি? জোনাবৰৰ ইচ্ছা আছে নিজের বিবিক লৈ অলপ খাৰ খোৱা, চাহ একাপ খোৱা। জোনাবৰৰ ইচ্ছা আছে নিজের বিবিক লৈ একবার ফাইন ডাইনিংত যোৱা। জোনাব বুলি মানুহ নহয় নেকি ভাই? হ্যাঁ, জোনাব হয় পাপ কৰিছে নেকি? কওকচোন। আচ্ছা, জোনাবে যদি পর্দার সহিত নিজের বিবিক লৈ খাৰ খোৱা, হোটেলত চাহ একাপ খাব যায়, জোনাবৰ 1 মাহৰ দৰমহা গ'ল। হ্যাঁ, নাই মিছা কথা কলো ভাই? এ ভাই, আজি এটা কথা কইব, মনত রাখবি, আরো ভালকে মনত রাখিব। মোৰ কাৰণে কোৱা নাই, সকলৰ কাৰণে কৈছো। আৰু কমে যিমান দিন জীয়াই থাকিম কমে, কাৰণ উলামাসকল সাধাৰণ নহয়। এই উলামাসকল আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ডাইৰেক্ট বংশধৰ হয়েছিল। সুবহানাল্লাহ, এলেমৰ বংশধর, এলেমৰ বংশধর। কমে কমে আপোনালোকে বেয়া পালেও কম, কারণ আপনালোকে বেয়া পালে মোৰ চলি যাব, কিন্তু আমার দয়ার নবী বেয়া পালে মোৰ নচলে, মোৰ নচলে। जब तक बिका नहीं था या रसूल अल्लाह, कोई पूछता नहीं था, तूने खरीद के मुझे अनमोल कर दिया। এই জোনাবসকলৰ কথা কম। আপুনি যদি মিলাদ পাতিছে, মিলাদত যদি টকা 50,000 খরচ করেছে, টাকা কমসে কম 2,000 রাহি করক জনাবৰ কাৰণে, 1,000 টাকা রাহি করক। রাতি 12টা তো জনাবক মাতে গরু জব কৰিব লাগে। মই বহুতো চাইছো গরু জব কৰি দিলে ৰাতিপুৱা দোৱা, জিয়ারত, মিলাদত ওয়াজ, দোয়া, খানার সন্মুখত দোয়া, 5-6টা দোয়া করার পিছত 50 টাকা 20 টাকা দি মুসাফা করা। ভাই, এইবিলাক কথার উত্তর দিব লাগিব ভাই। আৰু কাৰ সন্মুখত দিব লাগিব জানা? ৰসুলুল্লাহৰ সন্মুখত। ৰসুলুল্লাহ খুদিব, এইবিলাক মোৰ ৱাৰিছ আছিলে, আলিম ওলামা মোৰ বংশধৰ আছিলে, তোমালোকে এওঁলোকৰ লগত এনে ব্যৱহাৰ কৰিছা। ৰসুলুল্লাহ ডাইৰেক্ট হাদিসত কৈছে, মান সাল্লামা আলিমান ফাকাদ সাল্লামানি, কোনো ব্যক্তি আলিমক সালাম দিলে মানে মই ৰসুলুল্লাহ সালাম দিলে। তো এই বিষয় বস্তুটো আপোনালোকে চিন্তা চৰ্চা কৰিব। বেছি পইচা জোনাবে 1,000-2,000 নোখোজে। এটা দোয়া করার পিছত যদি টাকা 200 মুসাফা করে, জোনাবর ভাল লাগিল, এই দিনের খরচটো ওলাই গল, 200 পরে 100 টাকা বাইকত তেল ভরাবো, কমসে কম রাতির ভাগত নিজের তা পরিয়ালের কারণে কমসে কম মাছ কিনা পয়সাটো যাতে হয়। আর যদি সেইটো নকৰে, তেতিয়া মসজিদৰ দৰমহাটো 20,000 কৰি দিও। সেইটোও নকৰে, এতিয়া বেচারা জোনা ভরে একটু ফসেল নেকি ভাই? কওকচোন। এটা কথা মনত রাখিব, আলিমৰ শান সদায় উচ্চ। আলিমৰ পয়সা কম হলেও কিন্তু আল্লাহ চলাই আছে, হ্যাঁ না নাই? কয় হুজুর আল্লাহ চলাবো, চলাবো, ইমামতি নকরিলেও চলাবো, মাদ্রাসা নপড়ালেও চলাবো। কারণ কোরআনত কইতেছে, ওমা মিন দাব্বাতিন ফিল আরদি ইল্লা আলাল্লাহি রিজকুহা, জমিনের ভিতর সরু সরু পুকবিলাক, এইবিলাক রিজিকৰ ব্যবস্থাও আল্লাহ কৰি থৈছে। তো জুনাবৰ রিজিকৰ ব্যবস্থাও আছে, কিন্তু আমার কিছু দায়িত্ব আছে, আমার কিছু কর্তব্য আছে, আমার দায়িত্ব কর্তব্য আমার মানিব লাগিব। তেতিয়া আমি ভাল মানুহ হৈ যাম। এই দুনিয়ার পৰা যোৱাৰ পিছত কমসে কম গাঁওবাসীয়ে, এলাকাবাসীয়ে যাতে আমার কারণে কয় এইজন মানুহ সঁচাই ভাল মানুহ আছিল। এই কথাষাৰ যাতে আমার কারণে কয়, আর এই কথাষাৰ যদি কয়, তেতিয়া আমার দয়ার নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে এইজন ব্যক্তি জান্নাতি। জোরে কয় সুবহানাল্লাহ। মা ভনীসকলৰ কাৰণে শেষত দুটা কথা কৈ শেষ কৰি দিওঁ। আপোনালোকে নিজৰ স্বামীৰ অধীনত চলক, নামাজ পঢ়ক, পৰ্দাত থাকক, বেপৰ্দা হৈ নুফুৰিব। কোরআন তেলাওয়াত যদি কৰিব জানে শিকক, যদি কৰিব নাজানে জনাবৰ পৰা টিউশন লওক, কোরআন তেলাওয়াত কৰা শিকক। আৰু যদি জানে ৰাতিপুৱা গধূলা কোরআন তেলাওয়াত কৰক। কোরআন তেলাওয়াতৰ জৰিয়তে আমাৰ দয়াৰ নবী কৈছে মানুহ জান্নাতি হ'ব পাৰে। আমি স্কুল কলেজৰ কাৰণে কিমান টাকা পইচা আমি খৰচ কৰি দিওঁ, 500,000 টাকা টিউশন দি দিওঁ। জনাবৰ যদি 500,000 টাকা টিউশন দেও, 2-3 মাহ নালাগে আমার ল'ৰা ছোৱালী আমার বিবিধ চাই কোরআন তেলাওয়াত করিব। আমার দয়ার নবী হাদিসের মাজত কৈছে, কাল হাসরের দিনা এজন ব্যক্তি কোৱা হ'ব, তুমি যিমান মহস্ত জানা ইমান জান্নাতৰ ওপৰ মহলত যোৱা, পঢ়ি যাব আৰু উঠি যাব। যে সুবহানাল্লাহ। এইখিনি অফার আমার কারণে লাগে না নাই? লাগে না নাই?
ইনশাআল্লাহ যিখিনি আলোচনা কৰিলো আল্লাহ যাতে আমল কৰিব কাৰণে তৌফিক দান কৰে আল্লাহুম্মা আমিন। আৰু এটা কথা এজনে আৰু এটা প্ৰশ্ন কৰিছিলে সেই কথাষাৰ কৈ দিওঁ। এটা কথা মনত ৰাখিব, নিজৰ সতি সন্তান ডাঙৰ হলে বিয়া শান্তি দিব লাগিব নে নাই? পতাব লাগিব, যাতে কোনো কালে যাতে সুন্নি মানুহৰ ছোৱালী ওহাবী ঘৰত নাযায় আৰু ওহাবী ঘৰৰ ছোৱালী যাতে সুন্নি ঘৰত নাহে, কেতিয়াও যাতে নাহে, এইটো হ'বলেই নিদিব। বুজি পাইছে নাই? মই নগৰবাসী উৰুচতো কৈছো ভাই, এই পৃথিৱী শেষ নহয়, আৰু এখন পৃথিৱী আছে, সেইখন পৃথিৱীত জবাব দিব লাগিব। আমাৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এইবিলাক কথা আমি নকওঁ, আমি এইবিলাক শৰীয়তৰ কথা আমাৰ ক'বই লাগিব, কুৰাণ হাদিছৰ কথা আমাৰ ক'বই লাগিব, আমাৰ মূৰত কুঠাৰ মাৰিও কুৰাণ হাদিছৰ কথা ক'ব লাগিব। সেইকাৰণে ভাই ওহাবী সুন্নি এই বস্তুবিলাক ইমাম সাহাবৰ পৰা বুজক। হুজুৰ ওহাবী কাক কয়, সুন্নি কাক কয়, ওহাবীৰ পৰা আমাৰ কি কি ক্ষেত্ৰত বাচি থাকিব লাগে, আমাৰ ৰাসূল কৈছে, কি বিষয়ে কৈছে, এই গোটেইখিনি কথা আমাৰ ইমাম সাহেব বিলাকে মসজিদ বিলাকত ইনশাআল্লাহ আৰু ইনশাআল্লাহ আমাক বুজাই দিব। যিখিনি আলোচনা মই কৰিলো আল্লাহ যাতে কবুল কৰে, আল্লাহুম্মা আমিন। ঘৰ দূৰত, কিন্তু এতিয়া মই সদ্যহতে নগৰবাসী কৰিমিয়া দাৰুল উলুম মাদ্ৰাসাত মই শিক্ষকতা কৰি আছো। ইনশাআল্লাহ আপোনালোকক লগ পাম আৰু আশা কৰিছো আপোনালোকৰ সহায় সহযোগিতাক নগৰবাসী কৰিমিয়া দাৰুল উলুম ইনশাআল্লাহ ভাবিছো এখন ডাঙৰ ইউনিভাৰ্চিটিৰ ৰূপ আমি দিম ইনশাআল্লাহ। আৰু সদ্যহতে কাম আৰম্ভ হৈছে, প্ৰায় 5-10 লাখ টকাৰ মান কিতাপ লাগে, অকল হাদিছৰ কিতাপ আমাৰ ভাই বন্ধু সকলে দি আছে, এজনে এটা দুটাকে সবে দি আছে, পইচা পাতি দি আছে। আপোনালোকেও যদি এতিয়া নহয়, আপোনালোকেও যদি নিজৰ আব্বা দুনিয়াৰ পৰা গুচি গৈছে, আম্মা দুনিয়াৰ পৰা গৈছে, নিজৰ আব্বা আম্মাৰ নামে যদি কিবা হাদিছৰ কিতাপ আপোনালোকে দিব খোজে, নগৰবাসী মাদ্ৰাসাত দিব। নগৰবাসী মাদ্ৰাসাত আপোনাৰ আব্বাৰ নাম সেই কিতাপত লিখা থাকিব, আপোনাৰ আম্মাৰ নাম লিখা থাকিব, ইয়াৰ পৰা মৌলানা হ'ব, ইয়াৰ পৰা মুফতি হ'ব, ইয়াৰ পৰা মুহাদ্দিছ হ'ব। সেই মিছন ইনশাআল্লাহ সাকসেস কৰি পাবৰ কাৰণে আমি সকলোৱে হাতে হাত মিলাই চলিব লাগিব ইনশাআল্লাহ। যদি বলেন ইনশাআল্লাহ, ইনশাআল্লাহ মোৰ কাৰণে দোয়া কৰিব, আমি আপোনালোকৰ কাৰণে দোয়া কৰিম। আল্লাহ যাতে চিৰস্থায়ী গোটেই জীবন যাতে আল্লাহ আহলুস সুন্নাত ওয়াল জামাতৰ মানুহ হৈ থাকিব তৌফিক দান কৰে। আমাৰ যাতে দয়াৰ নবীৰ নাম বেছি বেছি ক'ব কাৰণে তৌফিক দান কৰে। আমি যাতে খুঁতে নবী, উঠুতে নবী, বহুতে নবী, मैं सो जाऊं या मुस्तफा कहते कहते खुले हाथ सल्ला अला कहते कहते মোৰ কিবা কৰ্ম কথাৰ জৰিয়তে যদি ভুল বেয়াদবি হৈছে ক্ষমা কৰি দিব। আৰু এখন জলসা আছে, ফোন কৰি আছে, তাত আকৌ মুখ্য অতিথি ৱাজ কৰিব লাগিব, মোৰ কাৰণে দোয়া কৰিব। ইমানতে সামৰিলো।